নমস্কাৰ সকলোকে স্বাগতম জনাইছো। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা ৰিচা চেত্ৰীক ভালপোৱাসকলৰ বাবে আছে এটি খুবেই ভাল খবৰ। কাৰণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহিবলগীয়া এটি সুন্দৰ গীতৰ অফিচিয়েল ভিডিঅ'ত অভিনয় কৰিব ৰিচা চেত্ৰীয়ে। গীতটিৰ নাম হৈছে মৰমৰ দেহিঐ আৰু এই অফিচিয়েল ভিডিঅ'টো ৰিলিজ কৰিব অহা 2 অক্টোবৰ তাৰিখে। বন্ধুসকল, ৰিচা চেত্ৰীক ভালপোৱাসকলৰ বাবে এয়া নিশ্চয় এক ভাল খবৰ, কিয়নো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ গীতৰ ভিডিঅ'ত দ্বিতীয়বাৰৰ বাবে অভিনয় কৰিছে। আৰু এই ভাল খবৰটি ৰিচা চেত্ৰীয়ে নিজেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে। আৰু ৰিচা চেত্ৰীক ভালপোৱাসকলে এই ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কোনে কোনে ভিডিঅ'টো চাবৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছে কমেণ্ট কৰি জনাব। আৰু যদিহে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ল'ব। ধন্যবাদ।